এছএছত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। যদি ৰিজাল্টত কিবা বিসংগতি হৈছে তেন্তে তোমালোকে অভিযোগ দাখিল কৰিব পাৰিবা। অৰ্থাৎ যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মতে ফলাফল পোৱা নাই আৰু কোনো সাবজেক্টত নম্বৰ কম দিছে বুলি কোনো সন্দেহ থাকে তেন্তে তোমালোকে ঘৰত বহি অনলাইনৰ যোগেদি বহি ৰিকল কৰিব পাৰিবা। কেনেকৈ কৰিবা আবেদন সম্পূৰ্ণ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ৰিজাল্ট দিয়াৰ পিছৰে পৰাই বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক কমেন্টত জনাইছে যে স্কুটি দিয়াৰ ভয়ত নেকি এইবাৰ ভালকে ৰিজাল্ট দিয়া নাই। আনকি একাংশ ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰি আছে যে আকৌ ভালকে ৰিজাল্ট দিব লাগে। তো যিসকল ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট নিজৰ মতে অহা নাই অৰ্থাৎ ৰিজাল্টত কিবা বিসংগতি হৈছে তেন্তে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে এটা ৱেবছাইট মুকলি কৰি দিছে। তো তোমালোকে অনলাইনত বহি কেইটা ৰিকল কৰিব পাৰিবা। ৰিকল কৰাৰ এঘণ্টা পিছতে লাভ কৰিবা পূৰ্ণ ফলাফল। ৱেবছাইটটো তোমালোকে নোটছ কৰি লোৱা। ৱেবছাইটটো হৈছে https://sec.assam.co.in। ৱেবছাইটটো ওপেন কৰাৰ পাছত প্ৰথমতে তোমালোকে ৰোল নাম্বাৰটো দিব লাগিব, ৰেজিষ্ট্ৰেচন আদি এই সম্পূৰ্ণ তথ্যবিলাক দিব লাগিব। বহি কেইটা পুনৰ নিৰীক্ষণৰ বাবে কিছুমান নীতি নিয়ম দিয়া হৈছে। ৰিজাল্টৰ 3 দিনৰ ভিতৰত কৰিব লাগিব আবেদন, অৰ্থাৎ 10, 11 আৰু 12 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো ইয়াৰ পিছত 15 দিনৰ ভিতৰতে উত্তৰ বহীৰ ফটোকপি লাভ কৰিব পাৰিবা আৰু ইয়াৰ পিছত 10 দিনৰ ভিতৰত লাভ কৰিব পাৰিবা চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ হাৰ্ড কপিটো লাভ কৰিব পাৰিবা এসপ্তাহৰ ভিতৰত। তো এইকেইটা সম্পূৰ্ণ তোমালোকৰ কলেজত আহি যাব, তাৰ পৰা তোমালোকে ৰিচিভ কৰি ল'ব পাৰিবা।